গাইস মই কাটি মোৰ ইউটিউব চেনেল কাটি বদলৈ আপোনালোকে নিশ্চয় চাই আছে চাগে ভিডিঅ'টো মোৰ ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে যাতে লাইক কমেন্ট শ্বেয়াৰ কৰে আৰু আপোনালোকক দেখাব খুজিছো মোৰ ঘৰখন মোৰ মা পাপা আৰু কি কৰি আছে আৰু আজি আমাৰ কি হ'ব আমাৰ ঘৰটো আপোনালোকে নিশ্চয় চাব আৰু ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব প্লিজ আপোনালোকক হাত কৰিছো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাব আৰু মই বলক ভিডিঅ'টো মই আৰম্ভ কৰো। পাপা কি কৰি আছে? এইটো পাপা হয় মোৰ মাছ বাছি আছে আৰু ইফালে মা গৈ আছে গৈ আৰু চাওক আমাৰ ঘৰটো চাওক এইটো আপোনালোকে চাই আছে পাপা মাছ বাছি আছে আৰু বহুত কিবা কিবি দেখাব আছিলে আপোনালোকক এতিয়া নেদেখাও বাৰু আপোনালোকে যাতে মোক ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কমেন্ট কৰি দিয়ে যাতে মই আগুৱাই যাব পাৰো মোৰ প্ৰথম ভিডিঅ' বলক পাকঘৰলৈ গৈ আছো এতিয়া গাইস দেখা চাওক পিঠা বনাই আছে ঘৰত খৈদেউৱে বনাই আছে আৰু আপোনালোকক পিঠা কি বনাই আছে খৈদেউ পিঠা কেইটা ভাল লাগিলে গাইস কমেন্ট কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই